উত্তপ্ত পৰিস্থিতি হৈ আছে গোটেই অসমত আপুনি এইটো বিলটো কোনো ৰাজ্যসভাত আৰু যদি সেই তেনেহ'লে অসমৰ যিবিলাক খিলঞ্জীয়া মানুহ সকলৰ পূৰ্বাঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলটোৱে ভাৰ্নাৰেবল কোনো কাৰণত খিলঞ্জীয়া মানুহৰ কাৰণে ভাল নহয় আৰু বৰ্তমান যিসকলে ৰাজনীতি কৰি আছে ৰাজনীতিক পথাৰত যিসকলে আছে সেই সকলকো মই আহ্বান কৰিম যে আপোনালোকে কোনো কাৰণত যাতে আহিবলৈ নিদিয়ে কংগ্ৰেছ বিজেপি বুলি কথা নাই সকলোকে আহ্বান কৰিছোঁ কিয়নো জাতি যদি জীয়াই নাথাকে জাতি যদি সদায় সমস্যাত ভুগিব লাগে সদায় এটা ভাবুকিৰ সন্মুখীন হ'ব লাগে তেনেহ'লে আপোনালোকে ৰাজনীতি কৰিব গতিকে এটা সুৰক্ষিত এটা ভৱিষ্যত বা বৰ্তমান সেইটো সদায় মানে নিজে তৈয়াৰ কৰি ল'ব লাগে আজি বিশ্বত আমি দেখিছোঁ যে পৃথিৱীত কোনো এটা দেশত ইউৰোপ আমেৰিকা বা যিবিলাক উন্নত দেশবিলাক আছে তেখেতসকলে কোনো দিন মানে বিদেশীক লৈ চিন্তা কৰা নাই তেখেতসকলে নিজৰ মানুহক লৈ চিন্তা কৰিছে আৰু আইন কানুন বনাইছে নিজৰ মানুহ সুৰক্ষাৰ কাৰণে গতিকে আজি যিটো বিল আনিছে সেই বিলটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো এমেণ্ড কৰি পেলাই কোনোবাই আজি ধৰ্মীয়ভাৱে বিভিন্ন সমস্যাত পৰিছে বুলি বাংলাদেশ পাকিস্তানৰ মানুহবিলাক যদি আনাৰ কথা চিন্তা কৰিছে তাত আমাৰ নিজৰ লোকেল মানুহবিলাক বা জেনুইন চিটিজেনবিলাক যে কষ্ট পাব এই কথাখিনি আজিৰ চৰকাৰে চিন্তা কৰা নাই আৰু ধৰ্মৰ ভিত্তিত আমাৰ দেশটো কোনোদিন স্থাপন হোৱা নাই আমাৰ দেশটো মানে স্থাপন হৈছে সাংস্কৃতিক ভিত্তিত আৰু সেইকাৰণে আজি ভাষাৰ ভিত্তিত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোক একেলগে হৈ পেলাই ভাৰতখন সৃষ্টি হৈছে ভাৰতখন কোনোদিনে ধৰ্মৰ ভিত্তিত সৃষ্টি হোৱা নাই সেইকাৰণে সকলো ধৰ্মই ভাৰতত থাকিব পাৰে আৰু হিন্দু ধৰ্মটো হ'ল ভাৰতৰ এটা লিডিং ৰিলিজন গতিকে লিডিং ৰিলিজন হিচাপে হিন্দু ধৰ্মই কিংবা এটা ভাবুকিৰ সন্মুখীন হৈছে আমি এইটো কেতিয়াও নাভাবোঁ আৰু তেখেতসকলে আজি ৰাজনৈতিক স্বাৰ্থত যিবিলাক কৰিবলৈ গৈ আছে সেইটো সাংঘাতিক এটা ভুল কাম কৰি আছে সেইকাৰণে আমি আহ্বান জনাম যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জেনুইন নাগৰিক যিবিলাক চিটিজেন আছে খিলঞ্জীয়া মানুহ আছে সকলৰ বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এই বিলটো যাতে কোনোদিন পাছ নকৰে সেইটো মই আহ্বান জনাম জনজাতিকৰণৰ যিটো প্ৰচেছ চলি আছে জনগোষ্ঠীৰ প্ৰক্ৰিয়াটো এইটো এটা ডাঙৰ এটা ভুল প্ৰক্ৰিয়া সেইটো মই সদায় আজিও কম ভৱিষ্যততো কৈ যাম বিলটো পাছ হৈ পেলাই কালি অসমত ইমপ্লিমেণ্ট হ'লেও কৈ যাম কাৰণটো হৈছে কি যে অসমৰ জনজাতিসকলে কোনো ভুল কৰা নাই জনজাতি আমি খুজি লোৱা নাই ভাৰতৰ সংবিধানে আমাক জনজাতি স্বীকৃতি দি গৈছে আৰু তাৰ পিছত আমি ভাৰতৰ সংবিধানটো যেতিয়া আমি পঢ়িবলৈ জানিলোঁ ষ্টাডি কৰিবলৈ জানিলোঁ তাত দেখিবলৈ পাইছোঁ যে আমাৰ যিখিনি স্বীকৃতিপ্ৰাপ্ত জনজাতিসকল সেইসকলে সঁচাকৈ কিছুমান দিশত আগবাঢ়ি যাব পৰা নাই যেনেকৈ শিক্ষাৰ দিশত অৰ্থনৈতিক দিশত ৰাজনীতিৰ দিশত আজি ৰাভাসকল মই ৰাভা আশ্ৰমত আছোঁ ৰাভাসকলৰ কেইজন IAS আছে কেইজন IPS আছে ভাৰত স্বাধীনতাৰ 70 বছৰ পিছত ৰাভাসকলৰ পৰা যে IAS হ'ব লাগে IPS হ'ব লাগে ACS বিষয়াবিলাক যে আহিব লাগে তেনেকুৱা সৃষ্টি কৰাটো চৰকাৰৰ দায়িত্ব নহয় জানো তেখেতসকলতো ৰিপ্ৰেজেণ্টেশ্যনৰ সুযোগটো পাব লাগে আজি এনেকুৱা কথাবিলাক যদি ভাবিবলৈ যায় আজি হাজংসকলৰ কিমান আছে যে এই কথাবিলাক আজি চৰকাৰে চিন্তা চৰ্চা নকৰি আজি যিটো কৰিবলৈ গৈছে আহোমৰ লগত আমি কেনেকৈ কম্পিট কৰিম যি আহোমে 600 বছৰ ৰাজত্ব কৰিছিলে আৰু ভাৰত স্বাধীনতাৰ পিছতো এতিয়ালৈকে আহোমে ৰাজত্বই কৰি আছে যিসকলে অলৰেডি ৰাজত্ব কৰি আছে সেই সকলক যদি নিপীড়িত বা পিছপৰা জনগোষ্ঠীৰ লগত যদি একেলগে ৰাখিব বিচাৰে এইটো কেনেকৈ হ'ব গতিকে আজি এই গোটেই প্ৰক্ৰিয়াটো এটা ভুল প্ৰক্ৰিয়া কোনো কাৰণত হয়তো একচেপ্ট কৰিব নোৱাৰে সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ কোনোবা চাপ'জ ডিজাৰ্ভ কৰে কোনোবা মানে তেখেতসকলৰ কেৰেক্টাৰিষ্টিক্স তেখেতসকলৰ যিটো ক্ৰাইটেৰিয়া সংবিধানে বনাই দিছে সেইবিলাক ডিজাৰ্ভ কৰে তেখেতসকলৰ কথা চিন্তা কৰক আমিও চিন্তা কৰোঁ কিন্তু যিসকলে আজি ক্ৰাইটেৰিয়া ফুলফিল কৰিব নোৱাৰে সেইসকলক যিসকলে আজি ৱেষ্ট বেংগলত SC হয় যিসকলে নেকি ঝাৰখণ্ড ছত্তীশগড়তো OBC হয় সেইসকলক আনি অসমত এটা নতুন মেচিন তৈয়াৰ কৰি জাতি গঠন কৰা সেইটো নহ'ব নহয় আৰু সুপ্ৰিম কোৰ্টে অলৰেডি এটা ডিক্লাৰেশ্যন দিছে মানুহ এজনৰ ধৰ্ম আৰু বিশ্বাসটো সলনি কৰিব পাৰে কিন্তু কাষ্টটো যিটো কাষ্ট সেইটো সলনি কৰিব নোৱাৰে কিয়নো আপোনাৰ জন্মৰ আগতে ঠিক হয় আপুনি কোনটো কাষ্টৰ মানুহ কিয়নো আপোনাৰ মা যদি আপোনাৰ ট্ৰাইবেল হয় আপুনি ট্ৰাইবেল হ'ব আপোনাৰ মা যদি জেনেৰেল হয় আপুনি জেনেৰেল হ'ব গতিকে আপোনাৰ মা দেউতাৰ পৰা আপোনাৰ যিটো কাষ্ট তৈয়াৰ হৈ আহিছে সেই কাষ্টটো আপুনি চেঞ্জ কৰাটো এইটো সাংঘাতিকভাৱে ভুল সংবিধানিকভাৱে ভুল তো সেই কামবিলাক যাতে চৰকাৰে নকৰে কৰণীয় বহুত কাম আছে শিক্ষা দীক্ষাৰ কাম কৰক ইণ্ডাষ্ট্ৰী স্থাপন কৰক চাকৰি বাকৰি দিয়ক বহুত কৰণীয় কাম আছে ভাল স্কুল কলেজ ইষ্টাব্লিছ কৰক ৱৰ্ল্ড ক্লাছ ইউনিভাৰ্চিটি ইষ্টাব্লিছ কৰক ষ্টেডিয়াম মানে ইষ্টাব্লিছ কৰক বহুত কৰণীয় কাম আছে এইবিলাক নকৰি পেলাই জাতি জনগোষ্ঠীৰ মাজত সংঘাত আনিবৰ কাৰণে এইবিলাক অনাহক যিবিলাক কাম কৰিছে এইটো আমি ধিক্কাৰ দিছোঁ আৰু এইটো কোনোদিন আমি চাপৰ্ট দিব